ভাতকেইটা খাই যদি তামোল এখন নাখাওঁ কিবা যেন ভাতকেইটা হজম নহ'লেই তেনেকুৱা নিচিনাহে লাগে নহয় জানো মানে মোৰ তেনেকুৱা লাগে আৰু সেইকাৰণে ভালকৈ একদম চূণ চেদাই তামোল এখন খাই লৈছোঁ তাতে আকৌ ক'লা চেদা খাই লৈ পিছে গতিটো মোৰ বেলেগ হ'ল বাৰু আৰু এইফালে আমাৰ এইটো টিকলা সৰু ল'ৰা মানে আমাৰ খুৰীহঁতৰ আৰু তাৰ গান শুনিছেনে আকৌ আজি শুক্ৰবাৰ আছিলে নহয় আমাৰ ইয়াতে আকৌ বন্ধন গোট বহে ময়ো আছে নহয় তালৈকে বোলে সেই ল'ৰা পইচাবোৰ দেখিছেনে কেনেকৈ ওলাই থৈছে এঠাক লৈ লৰহে মাৰিব লাগিব কোনোবা দিনা আৰু তাৰপিছত আনিলে এয়া লোকেল মাংস অকণমান মুৰ্গী মাংস কাটিছিলে তাৰপিছত তাকে বোলো বনাওঁ দুপৰীয়া হ'ল আৰু ঘৰ আহি পোৱালে গোটৰ পৰা ঘৰ আহি পোৱালে তাৰপিছত কামো কৰি আছে আজি ঘৰতে মানুহে এজনেহে কৰি আছে বাৰু আৰু তাকে বোলো ধুনীয়াকৈ বনাওঁ আৰু জালুক চালুক দি জালুক অকণমান দি দিছিলোঁ জালুক অকণমান দিলে আকৌ পিছত ইমান গৰম উঠে আপোনালোকে উঠে নাজনাবচোন যদি ৰাতি জালুকীয়া খাই খোৱা হয় তেতিয়া ৰাতি কাপোৰৰ দৰকাৰে নাই ইমানেই গৰম উঠে তাৰপিছত এইফালে এয়া বগৰী আচাৰ মানে কি আৰু আচাৰ মানে কি আলহী আহিলে খাবলৈ দিয়া বা ভাতৰ লগতহে অকণমান খোৱা কিন্তু মোৰ আচাৰটো এনেকুৱা নহয় মই মানে আচাৰ বনাই থাকিলে অকণমান খাই শেষ হৈ যায়গৈ তাতে আকৌ বগৰী আচাৰ আৰু মিঠা তাতে টেঙা হ'লে বাৰু ইমান নাখাওঁ মিঠা যিহেতু টেঙাও বাৰু যথেষ্ট খাওঁ সেয়া মিঠা যিহেতু খাই থাকিব পাৰি আৰু সেইকাৰণে মোৰ ওচৰত আচাৰে দিন নাযায়